য'ত স্বাৰ্থ থাকে তাত ভালপোৱা থাকিব নোৱাৰে আৰু য'ত ভালপোৱা থাকে তাত স্বাৰ্থৰ কোনো স্থান নাই। নমস্কাৰ, মই ৰতন দাস। পুনৰ এটি নতুন টপিক লৈ মই আপোনালোকৰ কাষ চাপিছোহি। আজিৰ ভিডিঅ'টো হৈছে কণ্ডিশ্যনৰ ওপৰত, এটা ৰিলেশ্যনশ্বিপত থকা কণ্ডিশ্যনৰ ওপৰত। এতিয়া ৰিলেশ্যনশ্বিপ বুলিলে সাধাৰণতে যিটো আমি বুজোঁ সেইটোৰ ওপৰতেই কেৱল ভিডিঅ'টো নহয়, অৰ্থাৎ এজন ল'ৰা আৰু এজনী ছোৱালীৰ মাজত যিটো ৰিলেশ্যনশ্বিপ থাকে, অৰ্থাৎ যিটো প্ৰেমৰ সম্পৰ্কত থাকে, কেৱল মাত্ৰ প্ৰেমৰ সম্পৰ্কৰ ওপৰতেই এইটো ভিডিঅ' নহয়। আদাৰ যিবিলাক ৰিলেশ্যনশ্বিপ আছে, ফৰ এক্সাম্পল মাক আৰু সন্তানৰ মাজত থকা ৰিলেশ্যনশ্বিপ, বন্ধু বান্ধৱীৰ মাজত থকা ৰিলেশ্যনশ্বিপ, ভায়েক বায়েকৰ মাজত থকা ৰিলেশ্যনশ্বিপ, এই সকলোবিলাকৰ লগতেই মই কোৱা কথাখিনি আপুনি ৰিলেট কৰিব পাৰিব। কিন্তু ফাৰ্ষ্ট প্ৰায়ৰিটি প্ৰেমৰ সম্পৰ্কৰ ওপৰতেই দিয়া হৈছে। ভিডিঅ'টো এতিয়াৰ পৰাই লাইক কৰি দিয়ক আৰু যিসকল চেনেলটো নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আই হোপ দিছ ভিডিঅ' উইল হেল্পফুল ফৰ ইউ। ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈছিলোঁ যে ভালপোৱাত কেতিয়াও স্বাৰ্থ নাথাকে আৰু য'ত স্বাৰ্থ থাকে সেয়া ভালপোৱা হ'ব নোৱাৰে। যদিহে এটা প্ৰেমৰ সম্পৰ্কত স্বাৰ্থ থাকে তেন্তে আপুনি আপোনাৰ পাৰ্টনাৰৰ বাবে প্ৰেম নহয়, প্ৰেম হ'ব নোৱাৰে। জাষ্ট এটা অপশ্যন হয়, এটা বেটাৰ অপশ্যন দেন আদাৰ্ছ। স্বাৰ্থ বিভিন্ন ধৰণৰ থাকিব পাৰে, ফাইনেন্সিয়েলি থাকিব পাৰে, ফিজিকেলি থাকিব পাৰে, এক্সেট্ৰা এক্সেট্ৰা। কলেজত 50জন ল'ৰা আছে, সেই 50জনৰ মাজত আপুনি এটা অপশ্যন হয়, বেষ্ট অপশ্যন। আপোনাৰ পৰা কিবা এটা পাই আছে যাৰ ফলত আপোনাৰ লগত আছে আৰু যিদিনা পোৱা বন্ধ হ'ব নিজে নিজে আঁতৰি যাব। গতিকে আপুনি যিটো ৰিলেশ্যনশ্বিপত আছে সেইটো ৰিলেশ্যনশ্বিপত যদি স্বাৰ্থ লুকাই আছে তেন্তে অতি সোনকালে সেই ৰিলেশ্যনশ্বিপটোৰ পৰা ওলাই অহা। আজি কান্দা, অলপ কান্দিবা, কিন্তু 2 বছৰ পিছত যেতিয়া ওলাই ৰিলেশ্যনশ্বিপটো শেষ কৰি ওলাই আহিব লাগিব তেতিয়া বহুত বেছি কান্দিব লাগিব। এইবাৰ আহিছোঁ কণ্ডিশ্যনৰ ওপৰত, অৰ্থাৎ চৰ্ত। ৰিলেশ্যনশ্বিপত কেতিয়াও কণ্ডিশ্যন থাকিব নালাগে। বহুতে কণ্ডিশ্যন দিয়ে যে যদি তুমি ভাল চাকৰি এটা পোৱা তেতিয়াহে মই তোমাৰ লগত বিয়া হ'ম, বা বহুতো ছোৱালী মই দেখিছোঁ ৰিলেশ্যনশ্বিপত অহা 2 দিন নহওঁতেই বয়ফ্ৰেণ্ডক কণ্ডিশ্যন দিয়ে যে মদ এৰিবা নে মোক। ইয়াতে ছোৱালীজনীৰ ভুল নাই, কিন্তু তাই যিদৰে মদ এৰাব খুজিছে তেনেদৰে কেতিয়াও এৰাব নোৱাৰে। কাৰণ মদ খোৱাটো এটা অভ্যাস হয় যিটো আজি নহয়, বহুদিন, বহু মাহ অথবা বহু বছৰ আগৰ পৰাই ল'ৰাজনে মদ খায়। মদ খোৱাটো এটা অভ্যাস যিটো এদিনতে এৰাব নোৱাৰি। ভাল অভ্যাসেই হওক বা বেয়া অভ্যাসেই হওক, এদিনতে এৰাব নোৱাৰি আৰু এদিনতে গঠনো কৰিব নোৱাৰি। মাইণ্ডেড ইট। কাৰোবাৰ যদি ৰাতিপুৱা 10টাত শুই উঠা অভ্যাস আছে তেন্তে তেওঁক কোনোবাই ক'লেই ৰাতিপুৱা 4টাত উঠিব নোৱাৰে। চেষ্টা কৰিব পাৰে, 2 দিন উঠিবও পাৰে, কিন্তু 2 দিন পিছত আকৌ 10টাত উঠা হ'ব, কাৰণ 10টাত উঠাটো তেওঁৰ কমফৰ্ট জ'নৰ কাম আৰু 99% মানুহেই কমফৰ্ট জ'নৰ পৰা ওলাই আহিব নোৱাৰে। আকৌ মদাহীজনৰ ওচৰলৈ আহিছোঁ, মদ খোৱা ল'ৰাজনৰ ওচৰলৈ আহিছোঁ। ভালপোৱাত কণ্ডিশ্যন নাৰাখিব কেতিয়াও। আই ন' ৱাইন ইজ বেড ফৰ হেল্থ। নিচা জাতীয় যিবিলাক সামগ্ৰী আছে সেইবিলাক শৰীৰৰ কাৰণে হানিকাৰক হয়। সেয়েহে ময়ো এইবোৰৰ পৰা বহুত দূৰত আছোঁ। অমিক্ৰণ অথবা কৰোণাৰ পৰা মই ছ'চিয়েল ডিষ্টেঞ্চ নাৰাখিব পাৰোঁ, কিন্তু নিচাজাতীয় সামগ্ৰীৰ পৰা মোৰ ছ'চিয়েল ডিষ্টেঞ্চ আছে। ইয়াতে কেৱল মদ এৰোৱাৰ কথা আহি পৰা নাই, ইয়াতে এটা অভ্যাস, বেয়া অভ্যাস এটা এৰোৱাৰ কথা আহি পৰিছে, যিটো অভ্যাস আজিৰ নহয়, 2-3 বছৰ আগৰ অভ্যাস। ছোৱালীজনীয়ে যেতিয়া কণ্ডিশ্যন দিব যে তুমি মোক এৰিবা নে মদ এৰিবা, তেতিয়া ল'ৰাজনে অবভিয়াছলি এইটোৱে ক'ব যে মই মদ এৰিম কিন্তু তোমাক এৰিব নোৱাৰোঁ। কাৰণ ইয়াতে এটা ভয় আছে, হেৰুৱাৰ ভয়। যদিহে মই মদ এৰিম বুলি নকওঁ তেন্তে তাইক হেৰুৱাব লাগিব। গতিকে ছোৱালীজনীয়ে কণ্ডিশ্যন নিদি ল'ৰাজনক বুজাব লাগিব, মৰমত বুজাব লাগিব, কিছুদিন লাগিব। কিন্তু যদিহে ল'ৰাজনে ছোৱালীজনীক সঁচাকৈ ভাল পায় নিশ্চয় মদ এৰিব। যেতিয়া মদতকৈ বেছি ছোৱালীজনীক ভাল পাব শিকিব তেতিয়া নিশ্চয় এৰিব। আৰু যদি এৰিব নোৱাৰে তেন্তে ইউ ব্ৰেক দ্য ৰিলেশ্যনশ্বিপ অৰ নট, ডেট ইজ ইউৰ উইচ। কাৰণ ইতিহাস সাক্ষী আছে যে মদাহীয়ে কেতিয়াও ঘৈণীয়েক ল'ৰা ছোৱালীক সুখ দিব নোৱাৰে। কিন্তু মদ খোৱা আৰু মদাহীৰ মাজত পাৰ্থক্য আছে। গতিকে ভিডিঅ'টো যদি 2টা লাইনত ক'ব যাওঁ, ভালপোৱাত কেতিয়াও চৰ্ত থাকিব নালাগে। কাৰণ চৰ্ত থাকিলে এদিন হ'লেও ৰিলেশ্যনশ্বিপটোৰ এণ্ড হ'ব। গতিকে চৰ্তহীনভাৱে ভাল পাওঁ। পাপন দাই কোৱাৰ দৰে মৰমবোৰ বিলাই দিয়ক, অট'মেটিকলি বাঢ়ি যাব। ভিডিঅ'টো শেষ কৰিছোঁ। ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।